বিয়া 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 ৰাইজ ফাইনেলি মানে আজি মেহেন্দি। হেল্ল' ৰাইজ, আপোনালোকৰ কি খবৰ? মোৰ একেবাৰে বহিৰা ৰাইজ, পূৰা মানে বহিৰাটো হ'বই ৰাইজ বিয়া যিটোকে। তো ইফালে মানে আজি মেহেন্দি যিটোকে পূৰা মেহেন্দি, কইনাই মেহেন্দি লৈ আছে। এতিয়া বলক দেখাওঁ আপোনালোকক। ৰাইজ মই মেহেন্দি চেহেন্দি লৈ আহি পালোঁ আৰু ইফালে কইনাও পূৰা মেহেন্দি লৈ ৰেডি আৰু ইফালে আমাৰ গোটেই মাখানে আছে ৰাইজ। ভিডিঅ' বনোৱা নাই ফাইনেলি কইনাৰ মেহেন্দি ফুল লুক আৰু ইমান ধুনীয়া লাগছিল মানে কইনাক গ্ৰীণ কাপোৰযোৰ পিন্ধাই। আৰু আমাৰ নাচাগীয়া ৰাইজ এক কপি ফটো উঠবা লাগিলে হাঁহি থাকব নোৱাৰা হৈ যাং মানে। এনে কইনা নাচনি তাতে আৰু নিজৰে বিয়া কবাই নালাগে ৰাইজ। ৰাইজ কইনাই ডেন্সৰ মাজে মাজে মানে ফটোৰ পচো দেই। ৰবক ৰাইজ, ভাইজানৰো মই বনাই আছিলোঁ ৰিল, কিন্তু জানমনি এতিয়া আহি গেল নহয় সংযোগ কৰবা। আৰু মই এতিয়া ৰিল বনাব ৰখি আছোঁ, কিন্তু মোবাইলৰ নেটৱৰ্ক পোৱা নাই। আজি মানে মোবাইলৰ নেটৱৰ্কে পোৱা নাই। মই গাইজ মেহেন্দি কিনি কেনে আহিছে, কমেণ্ট কৰি জনাব গাইজ নিশ্চয়। বহি গেলা ডাইৰেক্ট আহি গ'লোঁ ঘৰক। তো ইমানটো টোপনি ক্ষতি কৰিব নোৱাৰা। তো আজি যদি টোপনি ক্ষতি হয় আৰু অহাকালি হ'ব আৰু বিয়াৰ দিনতো হ'বই। এটা বস্তু চাই লওক গাইজ, এই কাবেৰী মেহেন্দিৰ মানে ৰং আৰু এই চাবান মেহেন্দিৰ ৰং পাৰ্থক্য বহুত বেলেগ। আৰু মোৰ উঠক গাইজ একদম ইগনৰ কৰিবা, মই এতিয়া মানে লিপষ্টিক ট্ৰাই কৰি চাই আছিলোঁ। আৰু এটা ভিডিঅ' কেনে পাইছে লাইক কমেণ্ট কৰিব নাপাহৰিবা। আজিলৈ ইমানে, বাই।